পলাশবাৰীক ৰাস চাব আহিলোঁ আহক তেনে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। আজি গোটেই লগকেইটালৈ লগ লাগি আজি পলাশবাৰীত ৰাস চাবলৈ আহিলোঁ আৰু যোৱা বছৰতকৈ এইবাৰ পলাশবাৰীৰ ৰাস আৰু বেছি ভাল লগা হৈছে। এতিয়া পলাশবাৰীৰ মেইন গেটৰ পৰা ভিতৰলৈ আহিলোঁ। এই মঞ্চখন দেখিলে মানে জুবিন দালৈ বিৰাট মনত পৰে আৰু ইয়াতো এইবাৰ যোৱা বছৰতকৈ আৰু বেছি ভাল লগা হৈছে আৰু ইয়াৰ পৰা এতিয়া চাই লৈ কিনে এতিয়া অলপ আগতেখিনি মানে এতিয়া ফুৰিব আহিলোঁ আৰু ইয়াত জুবিন দা প্ৰতিমূৰ্তি বনাই দিছে, কিন্তু জুবিন দা প্ৰতিমূৰ্তি সিমান এটা ভাল হোৱা নাই। তো ইয়াত ৰাধাকৃষ্ণক বনাই দিছে আৰু মেইন প্ৰতিমাখনলৈ আহিলোঁ। ইয়াত এটা হেঙা কৰি এতিয়া চাওকচোন ইয়াত এই নামকীৰ্তন চাই কিনে প্ৰতিমা চাব আহিলোঁ আৰু এটাৰ পৰা আন এটা প্ৰতিমা শ্ৰীকৃষ্ণ চাব ধৰিলোঁ আৰু আপোনালোকে সকলোৱে জানে যে শ্ৰীকৃষ্ণ কেনেকুৱা আছে আৰু শ্ৰীকৃষ্ণৰ মহিমা কেনেকুৱা আছিল আৰু শ্ৰীকৃষ্ণ এটা আঙুলিৰে এই পাহাৰখন মানে দাঙি দিছিল আৰু ইয়াৰ পৰা এনেকুৱা প্ৰতিমা চাই আহিলোঁ। ফুট মেলালৈ আহিলোঁ। ফুট মেলাত জুবিনে শ্ৰদ্ধাঞ্জলি পাতিছে, তাৰ পৰা আহিলোঁ আৰু এতিয়া আমি আহিলোঁ মীনা বাজাৰলৈ। মীনা বাজাৰত এই ছোৱালীজনীক চাওকচোন, মানে আইচক্ৰীমটো দেওঁ নেদেওঁকৈ সেনেকুৱা কৰি আছে। তো ইয়াত মীনা বাজাৰত উঠিবৰ ইচ্ছা আছিল, নেক্সট দিনা আহিলে উঠিম দিয়ক তেন্তে আজিলৈ দিছোঁ। তো বাই বাই।